অসম সংক্ৰান্তীয় কিবা তথ্য বুলি ক'লেই প্ৰথমেই মনলৈ অহা নামটো হ'ল শান্তনু কৌশিক বৰুৱা। তেখেতে আজি বহু বছৰ ধৰি অসমৰ বিভিন্ন তথ্য সংগ্ৰহ কৰিছে, বিভিন্ন ইনফৰমেশ্যন সংগ্ৰহ কৰিছে আৰু সেইবিলাক কেইবা ঠাইতো পৰীক্ষা নিৰীক্ষা কৰি শুদ্ধ যিটো তথ্য হয় সেইটো তেখেতে প্ৰকাশ কৰিছে, প্ৰচাৰ কৰিছে। তেখেতৰ এই অসম চৰ্চাৰ শেহতীয়া বৃহৎ কৰ্মটি হ'ল সংক্ষিপ্ত অসম বিশ্বকোষ। অসমৰ যিমানবিলাক তথ্য আমাৰ প্ৰয়োজন হ'ব পাৰে, এখন বিশ্বকোষ, অসম সংক্ৰান্তীয় যিখন বিশ্বকোষ হয়, তাত কিমান তথ্য কিমান প্ৰণালীবদ্ধভাৱে থাকিব, এই আটাইবোৰ কথা মূৰত ৰাখি তেখেতে এইখন সংকলন কৰিছে, সম্পাদনা কৰিছে। 30জন লেখকে তেখেতৰ লগত সহযোগ কৰিছে আৰু 5টা খণ্ডত এইখন প্ৰকাশ হৈ ওলাব। ইয়াৰে প্ৰথম খণ্ডটো প্ৰকাশৰ কাৰণে সাজু হৈছে। অসমীয়া চিনেমাৰ বিভিন্ন তথ্য আমাক বহু সময়ত বহু তথ্যৰ প্ৰয়োজন হয়, আমি সেইবিলাক তথ্য ঠিক একে ঠাইতে নাপাওঁ। এই অসুবিধাটো এই কিতাপখনে দূৰ কৰিব। আৰু শান্তনু কৌশিক বৰুৱাই সংগ্ৰহ কৰা তথ্য মানে ই শুদ্ধ আৰু পৰীক্ষিত, এই বিশ্বাসটো তেখেতে আমাক দিব পাৰিছে। আৰু মোৰো একেটাই বিশ্বাস আছে, এই কিতাপখনে তেখেতৰ সেই বিশ্বাসৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিব। শান্তনু কৌশিক বৰুৱাকে ধৰি তেখেতৰ সমগ্ৰ দলটো, প্ৰকাশক, পৰিকল্পক আটাইকে মোৰ আন্তৰিক কৃতজ্ঞতা, ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ।